हेलो दोस्तों वेलकम बैक टू माई चेनेल। बहुत दिन पिছত এটা ব্লগ স্টাर्ट करिलो মানে प्राय 3 বছর মান হল মই ব্লগ বনোৱা মানে বাদ দিছিলো আৰু আজি স্টাर्ट करिलो মানে মই ভাবিছো চেনেলটোত ভিডিও দিম। তো এতিয়া বাজিছে সন্ধিয়া 4:30 মান আৰু আমি আহিলো আমাৰ গাঁৱৰ এই ব্ৰিজৰ পাৰত। তো আজি বনাই আছো আৰু মানে চেনেলটো সাবস্ক্রাইব কি 800 মান আছে আৰু ভাবিছো 1000 মান কৰিম মানে কৰি আৰু চাও কিবা কৰিব পৰা যায় নেকি। তো এই কাৰণে ভিডিও স্টাर्ट কৰিলো আৰু আপোনালোকে অলপ সাপোর্ট সাবস্ক্রাইব কৰিব। আৰু আজি হল 5 তাৰিখ 2 ফেব্ৰুৱাৰী 2026 স্টাर्ट কৰিলো আকৌ পুনৰ মানে চেনেলটো বহুত দিনৰে মানে মই ভিডিও চাৰিছিলো মানে আগতে ভিডিও আপলোড কৰিছিলো কিন্তু এতিয়া বহুত দিন ধৰি কৰাই নাই। তো আজি বহুত দিন পিছত স্টাर्ट কৰিলো আৰু অলপ সাপোর্ট কৰিনে। তো মোৰ লগত আছে স্মাইল, তো আপোনালোকে তো চিনিয়ে পায় তাক থাকে। এতিয়া লাজ কৰে বহুত লাজ কৰে, কিবা এটা কৈ দিয়কচোন। মানে মই তো নতুনকৈ মানে স্টাर्ट কৰিলো ভিডিও বনোৱা। তো কি ৰাইজক কি ক'ব আপুনি? মই তো ইমান ভালকে নাজানো, তুমি কৈ দিয়া কি ক'বা। কি কম মানে এইটো কৈ দিয়া যে সাপোর্ট কৰিব কোৱা আৰু সাপোর্ট কৰিব আৰিফুল দাক। আরিফুল তাক না হয় মানে বহুত দিন পিছত স্টার্ট কৰিলো না আকৌ। তো মানে 1000 সাবস্ক্রাইব প্লিজ কৰি দিয়ক আপোনালোকে। মানে 200 মান বাকি আছে। 200 মান নাই 160 মান আছে। তো কৰি দিলে হৈ যাব, টেনশন নাই। তো ভিডিও আকৌ পুনৰ বনোৱা স্টার্ট কৰিলো বহুত আশা লৈ। তো আপোনালোকে মানে এইটো কি কয় সাবস্ক্রাইবটো কৰি দিব। হয় হয় সাবস্ক্রাইব কৰি দিব মানে যাতে মোৰ আশা থাকে আৰু এইটো কাম কৰিব আপোনালোকে। আৰু ভিডিওত কিমান ভিউজ হয় নাজানো, মানে বহুত দিন পিছত আপলোড কৰি আছো এইটো ভিডিও। অলপ সাপোর্ট কৰিব প্লিজ। আৰু আপুনি লাষ্টত কৈ দিয়ক সাবস্ক্রাইব কৰি সাবস্ক্রাইবটো কৰি দিব গাইস। লাইক থ্যাংক ইউ।